বৰ্তমান বুঢ়ীদিহিং নৈৰ পাৰত আছো। এয়া সৌখন বুঢ়ীদিহিং। এয়া আঘোণিবাৰী অঞ্চলৰ টিংখং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ লেঙেৰী অঞ্চলত আছো। এয়া এখন বুঢ়ীদিহিং নৈ। মই আপোনালোকক নদীখনৰ বিষয়ে ক'ব বিচৰা নাই, আজি এখন থানৰ বিষয়ে ক'ম। বুঢ়ীদিহিং নৈৰ মথাউৰিৰ কাষতে এখন থান আছে, এখন ঐতিহাসিক থান। এইখন শ্ৰী শ্ৰী ৰঘুনাথ আতাৰ থান আঘোণিবাৰী অঞ্চলত আছে। এইখন হ'ল এখন ঐতিহাসিক থান। এয়া হ'ল শ্ৰী শ্ৰী ৰঘুনাথ আতাৰ থান। এই থানখন কেতিয়া প্ৰতিষ্ঠা হৈছিল, কোনে প্ৰতিষ্ঠা কৰিছিল, সেই বিষয়ে আপোনালোকক সবিশেষ জনাম। এই থানখনৰ কি দায়িত্বত আছে? মই সম্পাদকৰ দায়িত্বত আছো। পৰিচালনা সমিতি। এই থানখনৰ ঐতিহাসিক ক্ষেত্ৰখনৰ বিষয়ে কওক। হয়, ঐতিহাসিক বুলি ক'বলৈ গ'লে আমি আগতে শুনিছোঁ আমাৰ দেউতা বুঢ়া লোকৰ আগত যে এখন মানৰ দিনত স্থাপন হৈছিল। মানৰ দিনত মানে যেতিয়া আমাৰ অসমৰ মানুহবোৰ মানে মৰা কটা কৰি ফুৰিছিল, হত্যা কৰিছিল, ঠিক তেনেকৈ এইজন ৰঘুনাথ আতা, আমাৰ থানখনত লিখা আছে ৰঘুনাথ আতা থান, এওঁক মানে এবাৰ খেদি আনিছিল। খেদি আনিছিল হত্যা কৰিবৰ কাৰণে বা মাৰিবৰ কাৰণে। আহি ঠিক এইডোখৰ জেগা পালে। এইডোখৰ জেগাতে তেওঁ কি হৈছিল যে তেওঁ মানুহসকলক ক'লে, আমি শুনা কথা, মানুহসকলক ক'লে কাপোৰ তেওঁৰ গাত থকা চাদৰখনে আঁৰ কৰি ল'লে, ক'লে যে তোমালোকে মোক ঠিক আছে মাৰিবা, আৰু কিন্তু মই এতিয়া এটা জলপান আছে, জলপান খাই আনো। তেওঁ তাত লিখে চুঙাটোত গাখীৰ আছিলে বোলে। সেই চুঙাটোত গাখীৰখিনি খোৱাৰ পিছত খাবৰ কাৰণে কাপোৰখন আঁৰ কৰি লৈছিলে, আৰু আঁৰ কৰি লওঁতে তেতিয়া গাখীৰ চুঙা খালে বা খালে নাখালে তেওঁ জানিব, কিন্তু তাৰপিছতে তেওঁ অন্তৰ্ধান হ'ল এইডোখৰ জেগাতে। হয়, আৰু আমাৰ দতিসকলে কয়, বুঢ়া লোকে কয় যে ইয়াত যিডোখৰ জেগাত আমাৰ স্থানখন স্থাপন হৈছে, সেই জেগাটো যিটো চুঙাত গাখীৰ আনিছিল তেওঁ, চুঙাটো তাতে ফুটিলে, আৰু ফুটাটোত তেতিয়া ওলোটা বাঁহৰ ওলোটা গাঁঠিৰ বাঁহজোপা ইয়াত গজিছিলে। এতিয়া নাই, কিন্তু আমি দেখা মনত পৰে, এতিয়া নাই ওলোটা গাঁঠিটো। আমি সৰুতে দেখাই মনত পৰে, আপোনালোকে দেখি পালো। আৰু আমাৰ বুঢ়া লোকে কয় কোন ঠাইত আছিলে মানে য'ত এতিয়া স্থানখন স্থাপন হৈছে, এইখন থান য'ত বন্তিগছ জ্বলি আছে, এইখনে মূল থানখন নহয় জানো? মূল থান এইখন বিষ্ণু মন্দিৰ, এইটো বিষ্ণু মন্দিৰ। আৰু ৰঘুনাথ আতাৰ থান সেইখন। এইখন হ'ল ৰঘুনাথ আতাৰ থান। আৰু ইয়াত কি কি নিৰ্মাণ কাৰ্য চলি আছে? ইয়াত নিৰ্মাণ কাৰ্য চলি আমাৰ বিষ্ণু মন্দিৰ আছে, তাৰপৰা আলহী ঘৰ এটা আছে, ৰাইজে বনাইছে, মানে ৰাইজৰ সহযোগত হৈছে। আৰু আমাৰ থানখনৰ নামত 134 বিঘা মাটি এলট হৈছে। হয়, 134 বিঘা মাটি। হয়, এটা ডাঙৰ এলেকা। আমি ভাবিছোঁ ভৱিষ্যতে আমি অন্য অনুষ্ঠান প্ৰতিষ্ঠান পাতিৰ পৰাও সেইবুলি ৰাখি দিছোঁ। 1826 খ্ৰীষ্টাব্দৰ আগৰ হ'ব। হয়, 21ত 1821 খ্ৰীষ্টাব্দ। আমি আমাৰ গোঁসাইসকলৰ লগত আমি সেইটো কথাটো পাতিছোঁ। তেওঁলোকৰ উপৰিভোগ আছিল, আৰু তেওঁলোকে এইটো কথা জানে ভালকে। প্ৰায় 200 বছৰ হৈছে। প্ৰায় 200 বছৰ হৈছে তেওঁলোক ইয়াত 200 বছৰ অতিক্ৰম কৰিছে। হয়, এইখনে হ'ল শ্ৰী শ্ৰী ৰঘুনাথ আতাৰ থান। বৃহত্তৰ আঘোণিবাৰী অঞ্চলত মানে ইয়াত এতিয়া বৰ্তমান 55খন গাঁৱৰ ইয়াত এহকি আছে। 55খন গাঁৱৰ এইটো অঞ্চলত। হয়, আমি 12 চনৰ পৰা বৰসভা কাম পাতিছো। 5 বছৰ মূৰত বৰসভা পাতো, কিন্তু এই বাকী কেইবছৰ আমি বছৰেকীয়া পাতো। ইয়াত সদায় বন্তি জ্বলোৱা হয়? সদায় বন্তি জ্বলোৱা। কোনে সেইটো জ্বলায়? আমাৰ ইয়াত পুৰোহিত আছে 4জন। ঐতিহাসিক কি আপোনালোকে ঐশ্বৰিক শক্তি দেখিছে? ঐশ্বৰিক শক্তি আমি দেখিছিলো আমাৰ পূৰ্বপুৰুষসকলক কোৱা মতে, যে ইয়াত যেতিয়া সেই আমাৰ শ্ৰী শ্ৰী ৰঘুনাথ অন্তৰ্ধান হোৱাৰ পিছতে ইয়াত হাবি জংঘল আছিলে, তেতিয়া বোলে ইয়াৰ স্থানীয় মানুহবোৰে ইয়াত হাতী আহি সেৱা কৰা দেখে। হাতীয়ে সেৱা কৰে, তেতিয়া স্থানীয় ৰাইজে ভাবিলে ইয়াত নিশ্চয় কিবা এটা গুৰুত্ব আছে কাৰণে আমাৰ মানে ডাঙৰীয়াই ইয়াত সেৱা সৎকাৰ কৰিছে, সেই বুলি পাছত ভাবি নিজেও আহিলে স্থানীয় মানুহবোৰে, তেওঁলোকে সেৱা সৎকাৰ কৰিলে, কৰি যিটো ফল পালে, তাৰ পাছতে এই থানখনটো স্থাপন কৰিলে। আমাৰ বহুত দূৰৰ পৰা মানুহ আহে, ডিগবৈৰ পৰা আহে, ডিব্ৰুগড়ৰ পৰা আহে, আৰু এজন ইয়াত মাৰোৱাৰী মানুহ, মানে তেওঁ বোলে ল'ৰা ছোৱালী নহৈছিল, ইয়াত সেৱা সৎকাৰ কৰি ল'ৰা ছোৱালী তেওঁৰ সন্তান জন্ম হৈছে, আৰু তেওঁ প্ৰতি বছৰ ইয়ালৈ আহে ডিব্ৰুগড়ৰ পৰা। হয়, আৰু তাৰ উপৰিও আমি ইয়াত বহুত অহা মানুহ লগ পাওঁ, তেওঁ কয় এইটো কাৰণে আমি এটা টোপোলা দিছিলো, চাকিখন লগাইছিলো, আমি প্ৰমাণ পাইছো, আৰু সেইকাৰণে আকৌ দ্বিতীয়বাৰ আমি থানলৈ আহিছো। হয়, বহুত দূৰৰ মানুহ আহে, আৰু বহুত তেনেকুৱা প্ৰমাণ আমি পাইছো।
মানে তেওঁলোকে কোৱা মতে আৰু তেওঁলোকে কোৱা মতে আমি শুনিব পাইছোঁ। থানখন যিহেতু ঐতিহাসিক থান, আপোনালোকে বছৰি কিবা অনুষ্ঠান পাতেনে? আমি পাতোঁ। আমি ফাগুন মাহৰ ইংৰাজী 5-6 পৰে আৰু মাৰ্চৰ ঠিক তেনেকুৱা এটা আমি বৰসভা পাতোঁ, বৰসেৱা পাতোঁ। আৰু আমি কিমান বছৰ মূৰত পাতোঁ? আমি 5 বছৰ মূৰে মূৰে 5 বছৰ মূৰে মূৰে পাতোঁ। আমি 52খন সেৱকী ইয়াত আমাৰ সেৱা ল'বলৈ আহে আৰু তেখেত সকলোৱে ইয়াত সহায় সহযোগ কৰে। এতিয়া পৰৱৰ্তী আকৌ কেতিয়া হ'ব? পৰৱৰ্তী আমি এতিয়া এবছৰীয়াটো কৰোঁ। এবছৰি 6 তাৰিখে আছে, 6 মাৰ্চৰ দিনা 21 ফাগুন আমি অসমীয়া তাৰিখটো লওঁ, 21 ফাগুন হয়, সেইটোকে লওঁ। আৰু এইটোতো আমাৰ যথেষ্ট মানুহ হয়, কিন্তু আমি 5 বছৰ মূৰত যিটো পাতোঁ, ধৰক আমি 12ত পাতিলোঁ, আৰম্ভ কৰিলোঁ, তাৰপাছত 17ত পাতিলোঁ, আৰু এতিয়া 17ত পাতি এতিয়া 22ত পাতিলোঁ, 22ৰ পৰা এতিয়া 27ত হ'ব, 5 বছৰ মূৰে মূৰে। 27 চনৰ কেতিয়া হ'ব এইটো? 27 চনৰ 21 ফাগুন। 21 ফাগুনত হ'ব বৰসভা। বৰসভা মানে 5 বা 6 তাৰিখে পৰে মাৰ্চৰ, কিন্তু অসমীয়াটো ধৰোঁ আমি। মই এতিয়া আপোনালোকক এটা পুখুৰী দেখুৱাম। বতৰ ডাৱৰীয়া, সেইকাৰণে টুপিটো লগাই লৈছোঁ, কিনকিনীয়া বৰষুণ দিছে। এতিয়া মই আপোনালোকক এটা পুখুৰী দেখুৱাম। এই পুখুৰীটো এই থানখনৰে অধীনস্থ এটা পুখুৰী, বৃহৎ পুখুৰী। এয়া চাওক, বহুত ডাঙৰ পুখুৰী, ইয়াত মাছ পালন কৰা হয়। পুখুৰীটো কিমান বিঘা আছে? পুখুৰীটো 60 বিঘা। 60 বিঘা। 60 বিঘা। মুঠতে মাটিকালি কিমান? মাটিকালি 134 বিঘা। আপোনালোকে এলটমেণ্ট হয়, এলটমেণ্ট। 60 বিঘাৰ এটা পুখুৰী, দুটা কেইটা? 3টা ধৰক, এইটো এটা, এইটো আৰু এইটো ডাঙৰ। মাছ পালন কৰে। কিমান বছৰৰ পৰা কৰিছে? আমি এটা আজি 3 বছৰ হৈছে। 3 বছৰ। এই পুখুৰীটো কাৰ অধীনত? আমাৰ থানখনৰ অধীনত আছে, অধীনত আছে। আৰু আমি তেওঁলোকক এটা গোটক দিছোঁ, লিজত দিছোঁ। আৰু লিজত দিয়া তেওঁলোকে আমাক যিটো আমি পাৰ্চেণ্টেজ পাওঁ, সেই পাৰ্চেণ্টেজ আমাক দিছে। এতিয়া মাছ কি কি পালন কৰে ইয়াতে? মাছ বিভিন্ন ধৰণৰ মাছ আনে। ডাঙৰ মাছ, ডাঙৰ হয়, যথেষ্ট ডাঙৰ হৈছে। এইটোতো ভাল পদক্ষেপ হৈছে আপোনাৰ? ভাল পদক্ষেপ হৈছে, আমিও ভাল পাইছোঁ। আৰু সেই আগতে দেখিছে মঠুৰিটো, এই থানৰ পাৰ্টিয়ে তেওঁলোকে বনাই লৈছে মানে। হয়, এইটো মাছ পালন কৰিবৰ কাৰণে হয়। সেইকাৰণে তেওঁলোকক অলপ হাই ৰেটতে দিছোঁ আমি এতিয়া। স্থানীয় লোকসকল, স্থানীয় যুৱক। এইটোতো ভাল এটা উদ্যোগ হয়। আমাৰ স্থানীয় নাগৰিকসকলৰ এটা উপাৰ্জনৰ পথ হৈছে, নহয় জানো? থানখনৰ আলম লৈয়ে বৃহৎ পুখুৰী, 60 বিঘাৰ পুখুৰী, আমাৰ মাছ উৎপাদন হ'ব, থলুৱা মাছ আমাৰ বজাৰত উপলব্ধ হ'ব। আমি বাহিৰৰ ফৰ্মেলিনযুক্ত মাছ খাবলগীয়া নহয়, একেবাৰে ফ্ৰেছ মাছ। গতিকে আমি এই থানখনৰ আলম লৈয়ে ইয়াত এটা বৃহৎ ডাঙৰ পুখুৰী হৈছে, 60 বিঘাৰ পুখুৰী, এটা ঐতিহাসিক থান আৰু থানৰ আলম অধীনত পুখুৰী। গতিকে এইটো এটা ঐতিহাসিক সম্পদেই নহয়, বৰ্তমান এক অৰ্থনৈতিক দিশেৰে গতি কৰিছে এই থানখনৰ কৰ্তৃপক্ষই। যিসকল জড়িত তেওঁলোকে ইয়াত পুখুৰী খন্দাই ইয়াৰ পৰা থানখন উন্নয়ন কৰিব পাৰিব। আৰু অঞ্চলটোৰ বহুকেইজন যুৱক যুৱতী সংস্থাপিত হৈছে, নহয় জানো? গতিকে সংস্থাপনৰ বাট থানখনৰ যোগেদি মুকলি কৰি দিয়া হৈছে। ইয়াৰ মাছবিলাক ক'ত বিক্ৰী কৰা হয়? মাছবিলাক তেওঁলোক বেপাৰী আহে। আজি হিচাপ ধৰ 2 মাহমান হৈছে, লাগিলে এমাহমান হিচুতীয়া সময় লাগিলে তাৰ হৈছে। আৰু জগালৈ বেপাৰী আহে, বেপাৰী ইয়াৰ পৰাই লৈ যায়। আৰু ওচৰতে আছে এখন বুঢ়ীদিহিং নৈ, একদম সুন্দৰ পৰিৱেশ। আপোনালোকক দেখাইছোঁ এইখন বুঢ়ীদিহিং নৈ। উত্তৰ দিশত, এই থানখনৰ উত্তৰ দিশত আছে বুঢ়ীদিহিং নৈ, 100 মিটাৰ দূৰত। এইটো আমি মথাউৰিৰ ওপৰত আছোঁ। এইখন বুঢ়ীদিহিং নৈ, এক মনোৰম পৰিৱেশ, পৰ্যটকৰ মন মোহিব পৰা এটা পৰিৱেশ। এয়া আপোনালোকে আহিব পাৰে, লেঙেৰীৰ আঘোণিবাৰী অঞ্চললৈ আহক, আঘোণিবাৰীখনো দেখিব। ইয়াত মৈদাম আছে, ঐতিহাসিক পুখুৰী আছে, এখন ঐতিহাসিক থান আছে। থানখন হ'ল শ্ৰী শ্ৰী ৰঘুনাথ আতাৰ থান। প্ৰায় 200 বছৰ অতিক্ৰম কৰা এখন থান। গতিকে এক নিৰিবিলি পৰিৱেশ ইয়াত। নদীখনত আপোনালোকে পৰিভ্ৰমী চৰাইও দেখিবলৈ পাব, পৰিভ্ৰমী চৰাইৰ কোলাহল দেখিবলৈ পাব। শস্যে মৎস্যে নদন বদন হৈ থকা এটা পৰিৱেশ। গতিকে এয়াই হ'ল আজিৰ আমাৰ অসম। আমি চহকী, প্ৰাকৃতিকভাৱে চহকী। আমি অসমীয়া প্ৰাকৃতিকভাৱে চহকী লোক। আমি যদি হাতে কামে লাগো, আমি যদি ইয়াতেই আমি অৰ্থনৈতিক দিশটো
টনকিয়াল কৰিব পাৰিম। আমাৰ অৰ্থনৈতিক ভেটি সবল হ'ব। অসমীয়া বিশ্ব দৰবাৰলৈ যাবলৈ হ'লে আমি শস্য মৎস্য নদন বদন হৈ থাকিব লাগিব। আমাৰ জলাশয় আছে, খাল বিল আছে, নদ নদী আছে, কৃষিভূমি আছে। আমি যদি হাতে কামে লাগো, চৰকাৰে যদিও হাত উজান দিয়ে, তেন্তে নিশ্চিতভাৱে আমাৰ পৰ্যটন ক্ষেত্ৰখনো টনকিয়াল হ'ব, অৰ্থনৈতিক ক্ষেত্ৰখনো টনকিয়াল হ'ব। এয়াই আমি কামনা কৰিম। ধন্যবাদ। Travel. The shadows and lights of this unique journey will continue to be reflected on this website. Trav Talk Assam will continue its journey to dispel the darkness and shine the light. Trav Talk Assam. Please like, subscribe and share. Thank you from Trip Talk Assam.